নমস্কাৰ আমি আপোনালোকক এখন ভৱন দেখুৱাবলৈ আহিছোঁ এই ভৱনখনৰ নাম হৈছে সুন্দৰ ভৱন ৰ'ব এই ভৱনখন নামতহে সুন্দৰ ভৱন কামত নহয় এই ভৱনখনত এনি টাইম হুলস্থুল কাজিয়াৰ লতিখুটি চলি থাকে কেতিয়াবা এই ভৱনখনত মানুহ সোমাই কান্দি কান্দি যাবলগীয়া হয় আৰু কাষৰ মানুহখিনি কেতিয়াবা ঘৰৰ পৰা ওলাই যাবলগীয়া হয় এই ৰ'ব আমি আপোনালোকৰ কিমান কম এবাৰ নিজে চাই লওকচোন সুন্দৰ ভৱনত কি লতিখুটি চলি আছে এওঁ হৈছে ৰোমেন এইজন হৈছে সুন্দৰ ভৱনৰ ডাঙৰ কেৰেক্টাৰ মানে এনেই ডাঙৰ নহয় মানে এই তিনিওটা ভায়েকৰ মাজত সি মানে অলপ ডাঙৰ সি নিজকে বৰ ধুনীয়া গায়ক বুলি ভাবে কিন্তু আচলতে নহয় কোনোবা তাৰ সিহঁতৰ ঘৰলৈ আহিলে গান তাৰ শুনিহে যাব লাগে আৰু যোনেই তাৰ গান শুনে তাৰ কাণ তাল মাৰি যায় আৰু এদিন কাণৰ অপাৰেশ্যন কৰিবলগীয়া হয় আমি কিমান কম তেওঁৰ কথা এপিছ'ডটো নিজে চাই ল'ব সি কেনেকুৱা গান গায় ন এইজন দেখিছে দন্তবক্ৰ এওঁ সঁচাকৈ দন্তবক্ৰ এইজন হৈছে এই ধাৰাবাহিকৰ তিনিওটা ভায়েকৰ মাজতো হয় এওঁ সঁচাকৈ মাজতো এওঁ নিজকে ডাঙৰ ডান্সাৰ বুলি ভাবে এওঁ হৈছে ক্লাছিকেল ডান্স যোনে তেওঁৰ ডান্স চাই এদিন মুখ নাক এদিন ভাঙিব লগা হয়েই কাৰণ নাচ চালে মানুহৰ সন্মুখত গৈ পেলাই নাচে কাৰণ তাৰ ভৰি হাত চব লাগিব নহয় মুখত আমিনো কিমান কৰোঁ আপোনালোকক এপিছ'ডটো চাই ল'ব কিন্তু কেনেকৈ মানুহৰ গাত ভৰি হাত মুখ লগায় হয় নহয় ব'লক ঐ তই দুবাৰ মাৰিলি দেখোন ক'ত মাৰিলোঁ অ ভাইটি যাচোন কোনোবা আহিছে চাগে মই নাযাওঁ তই যা ঐ ভাইটি আগফালে কোনোবাই কলিং বেল মাৰি আছে যাচোন কোন আহিছে চাগে ভাল চিনেমা এখন মানে দিয়াই নাই আজি এওঁ হৈছে ৰঞ্জন ৰ'ব মাজুটোৰ নাম কোৱাই নাছিল নহয় মাজুটোৰ নাম আছিলে সৌৰভ এওঁ হৈছে এই তিনিওটা ভায়েকৰ মাজত সৰুটো হয় এওঁ তিনিওটা ভায়েকৰ মাজত সৰুটো সি বহুত সময় মোবাইল চাব পাৰে মানে মোবাইলত গেম খেলিব পাৰে টিভি চাব পাৰে আৰু ভায়েকে দিয়া কাম কৰিব পাৰে মানে কাম কৰিবলৈ এলাহ কৰে কিন্তু ইহঁতে মানে ভাইকেইটা মানে কাম কৰিবলৈ বাধ্য কৰাই দিয়ে মানে এই মোবাইলত মানে এনেকুৱা ছেটিংছ কৰি দিছোঁ মানে সি মানে এদিনো মানে 20% চাৰ্জ যায় মোৰ আচলতে গৈছিল নহয় আমিনো কিমান ক'ম जीवन को बारी देखने का খুলিছো এইসব মানে শান্তি নাই নিজৰ মানে কাম এটা নকৰে আপুনি কোন আপোনাকতো মই ইয়াত আগতে দেখা নাই কেনেকৈ দেখিবা মই গুৱাহাটীতহে থাকো এওঁ হৈছে সুন্দৰ ভৱন ধাৰাবাহিকৰ প্ৰথম চিকাৰ যি নিজৰ মূৰ আৰু পইচা নষ্ট কৰিবলৈ আহিছে থাকে গুৱাহাটীত চাওঁচোন আহক আজি এই ধাৰাবাহিকখনত এই মানুহজনৰ কেনেকৈনো মূৰ আৰু পইচা নষ্ট হয় বা এই মানুহজনক দেখাত ধনী ঘৰ যেন লাগিছে এওঁ চাগে নিজৰ পকেটত বহুত পইচা লৈ আহিছে যিয়ে নহওক এইজনৰ পৰা পইচা ল'বই লাগিব নেকি ভিতৰলৈ আহক ব'ল আকৌ আহক বহকি আহক তোমালোকেতো কি ফুচফুচা আছে নাই কথা এটা আলোচনা কৰি আছিলোঁ অৱশ্যে আপুনি ইয়ালৈ কি কামত আহিছে তোমালোকৰ ৰঘুনাথ খুৰা আছে না মই তেওঁকহে বিচাৰি আহিছোঁ
ৰঘুনাথ খুৰাটো ঘৰত নাই আপুনি অৱশ্যে তেওঁক কি কামত বিচাৰি আহিছে ঐ আমি মানে গুৱাহাটী অনুষ্ঠান এটা পাতিছো তাৰ বিষয়েহে তেওঁৰ লগত আলোচনা কৰিবলৈ আহিছো আপুনি কিনো আলোচনা কৰিব আহিছে আমাকো কওকচোন এই অনুষ্ঠানটোত আমি নাচ গান খেল ধেমালি পাকত ল'ৰা ছোৱালীবোৰক মঞ্চত উঠাই নিজৰ পাৰদক্ষিতাহে দেখুৱাবলৈ দিম ভাল হ'ব দেখোন সেইবাবেতো আমি অনুষ্ঠানটো পাতিছো খুৰা আপুনি দেখোন নেজানে আমি কি কৰিব পাৰো তোমালোকেনো কি কৰিব পাৰা মই ধুনীয়াকৈ নাচিব পাৰো মই মানে ধুনীয়াকে গাব পাৰো মই মানে মোবাইলত ধুনীয়াকে গেম খেলিব পাৰো ভালেই দেখোন কিন্তু সেই অনুষ্ঠানটো ভিডিঅ' গেম খেলা প্ৰতিযোগিতা নাই নহয় আপুনি প্ৰথমতে মোক খেল চাই লওক তাৰ পিছত ক'ব সেই অনুষ্ঠানটোত মোক গেম খেলিবলৈ দিয়ে নে নিদিয়ে হ'ব ঠিক আছে দেখুৱাচোন এবাৰ নহ'ব প্ৰথমতে মই দেখুৱাম মই দেখুৱা প্ৰথমতে মই দেখুৱাম নাই মই দেখুৱাম মই দেখুৱাম নাই মই দেখুৱা হেই ৰবা বন্ধ কৰা কাজিয়া তোমালোকৰ মাজত ডাঙৰ কোনটো মই ডাঙৰ তুমি ডাঙৰ ন তুমিয়ে দেখুৱা প্ৰথমতে গোৱা মই শুনি আছো গোৱা ৰ'ব এবাৰ মই নাচি দেখুৱাম হ'ব বহুত দেখিলো হৈছে যোৱা ভাল হৈছে কৃষ্ণ যোৱা ভাল হৈছে যোৱা সৰুটো কোনটো আহা তুমি দেখুৱা আহি কিবা ক'লে আপুনি এতিয়া মই আপোনাক গেম খেলি দেখুৱাম অকণ নিপিনে আছোন তুমি অকণ নিপিনে যোৱা একো নহয় অকণ নিপিনে যোৱা হ'ব তাতে বহা হ'ব হৈছে আৰু সেই ভগৱান আজি কাৰণো মুখডালো দেখি আহিছিলো মোৰ কিবা ক'লে আপুনি একো নাই কোৱা মই ভালহে পাইছো ইমান সুন্দৰ মই আজিলৈ আহো দিয়া ৰ'ব ৰঘুনাথ খুৰাক লগ কৰি নাযায় মই তেওঁৰ লগত ফোনতে কথা পাতিম নালাগে দিয়া ৰ'ব আপুনি এনেকে যাব নোৱাৰে মই আপোনাক বহুত সময় গেম খেলি দেখুওৱা নাছিলো মই আপোনাক কিয় গান গাই শুনোৱা নাছিলো মই আপোনাক নাচি দেখুৱা নাছিলো তাৰ আকৌ তোমালোকক কিয় পইচা লাগিব নাচোতে গাওঁতে আমাৰ কিমান কষ্ট হৈছে আপোনাক বহুত সময় গেম খেলি থাকোঁতে আমাৰ কিমান ডাটা আৰু চাৰ্জ শেষ হৈছে আপুনি মানক বা নামানক আমাক মুঠতে পইচা লাগিবই আচ্ছা বাবা ইমান হাল্লা নকৰিবা দিছো ৰবা হাল্লা নকৰিবা দিছো নহয় মই লোৱা মই এতিয়া যাওঁ
কিনো ঘৰডালতনো সোমালো মূৰটো নষ্ট হ'লটো হ'লে এই লগতে পকেটৰ পইচাকেইটাও গ'ল শপত খাইছো জিন্দেগী এখন ঘৰত ভৰি নিদিওঁ গম পালে এই সুন্দৰ ভৱনখন নামতহে কামত নহয় এই ভৱনখনত যোন মানুহ সোমায় তাৰ দুটা বস্তু নষ্ট হয়েই এটা মূল আৰু এটা ধনৰ হ'ব এতিয়ালৈকে ইমানতে সামৰিলোঁ আমি অহা সপ্তাহত আকৌ লগ পাম এটি নতুন খণ্ড লৈ সুন্দৰ ভৱনত তেতিয়ালৈকে ধন্যবাদ জয় অসম